ৰঙিয়াত আদৰ্শ গাঁৱৰ উন্নয়নৰ নামত 50 লাখ টকা আবণ্টন। আদৰণি তোৰণসহ 8টাকৈ আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক ভৱেশ কলিতাই। পীতাম্বৰ হাটবজালী আদৰ্শ গ্ৰাম যোজনাৰ 2020 পৰা 2021 বৰ্ষৰ আঁচনিসমূহৰ শুভ উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। আদৰ্শ গ্ৰাম যোজনাৰ অধীনত আদৰণি তোৰণসহ 8টাকৈ আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক কলিতাই। ৰঙিয়াৰ জয়ন্তীপুৰ আদৰ্শ গাঁৱত বিধায়কগৰাকীয়ে প্ৰায় 50 লাখ টকাৰ 8টা আঁচনিৰ শুভ উদ্বোধন কৰে। 57 নং ৰাষ্ট্ৰীয় বিধানসভা সমষ্টিৰ ভিতৰতে সৰ্বাধিক ভোটাৰ থকাৰ বাবে জয়ন্তীপুৰক আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰে বুলি মন্তব্য কৰে বিধায়ক ভৱেশ কলিতাই। আজি আমাৰ অসম চৰকাৰৰ জৰিয়তে 2020 চনত বিধায়কৰ যি আদৰ্শ গ্ৰাম যোজনা, এই আদৰ্শ গ্ৰাম যোজনা তাৰ আজি শুভ উদ্বোধন কৰা হ'ল। আমি আমাৰ সমষ্টিৰ ৰঙিয়া ব্লকৰ অন্তৰ্গত বিশ্বনালা জিপিৰ বিশ্বনালা গাঁও আৰু লগতে জয়ন্তীপুৰ গাঁৱৰ পঞ্চায়তৰ পীতাম্বৰ হাটবজালী এই দুইখন গাঁৱলৈ 50 লাখ টকাৰ অনুদান দিছিলোঁ। আৰু আজি আমি জয়ন্তীপুৰ পঞ্চায়তৰ অন্তৰ্গত পীতাম্বৰ হাটবজালী গাঁৱৰ প্ৰায় 9টা আঁচনি 50 লাখ টকা ব্যয় সাপেক্ষে যি ইয়াত কৰা হৈছিলে, আটাইকেইটাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি ৰাইজৰ হাতত অৰ্পণ কৰিলোঁ। আশা কৰিছোঁ এই আঁচনিখিনিৰ জৰিয়তে এই গাঁওখনৰ ন্যূনতম যিখিনি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি মজবুত হ'ব আৰু আগন্তুক দিনত এই গাঁওখনৰ ৰাইজ সুন্দৰভাৱে যাতায়াত কৰিব পাৰিব। এই গাঁওখনৰ ৰাইজৰ যুৱ সংঘ হওক, এই গাঁৱৰ উঠি অহা প্ৰজন্মৰ যিখিনি ব্যক্তি আছে আৰু লগতে যিখিনি আমাৰ জ্যেষ্ঠ আছে তেওঁলোকৰ সুবিধাৰ্থৰ কাৰণে প্ৰথমে আমি গেট এটা লৈছিলোঁ এই গাঁৱলৈ আদৰণি তোৰণ। দ্বিতীয়তে আমাৰ এই অঞ্চলৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ যিটো আছে, এই শিৱ মন্দিৰত এতিয়া আমি এটা ভোগঘৰ সজাই দিছিলোঁ 5 লাখ টকা ব্যয় সাপেক্ষে। তৃতীয়তে এই অঞ্চলৰ আটাইতকৈ আধ্যাত্মিক কেন্দ্ৰস্থলী জয়ন্তীপুৰ দুৰ্গা পূজা মণ্ডপত 5 লাখ টকা দিয়া হৈছিল, সেইটো কাম আজি উদ্বোধন কৰা হ'ল। লগতে এই অঞ্চলৰ উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীক আগবঢ়াই নিয়াৰ নিমিত্তে 1987 চনতে এটা যুৱক সংঘ গঠন কৰিছিলে, যোগেশ্বৰ যুৱক সংঘ। এই যুৱক সংঘৰো আজি সংঘৰ ঘৰটো এইটো কমিউনিটি হল, এই কমিউনিটি হলটো আনুষ্ঠানিকভাৱে উন্মোচন হ'ল। লগতে আমাৰ হেমদলৰ ওচৰত আমাৰ কলিতা চুবুৰীত এইটো কি কয় পীতাম্বৰ ভূঞা চুবুৰীত তাত এটা ৰভাঘৰ দিছিলোঁ, সেইটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল। পীতাম্বৰ আদৰ্শ হাইস্কুলৰ বাউণ্ডেৰী ৱালৰ কাম কিছু আধৰুৱা আছিল, সেইখিনি আজি কমপ্লিট কৰা হ'ল। লগতে আমাৰ ইয়াতে জনগোষ্ঠীৰ এটা চুবুৰী আছে, তেওঁলোকৰ বাথৌ সমাজ আছে, এই বাথৌ সমাজত এটা ৰভাঘৰ সজাই দিছিলোঁ। আৰু আমাৰ জয়ন্তীপুৰৰ উন্নত দাস চুবুৰীত এটা ৰভাঘৰ দিছিলোঁ। আৰু অৱশেষত পীতাম্বৰৰ আটাইতকৈ প্ৰাণকেন্দ্ৰ কুমাৰ চুবুৰীৰ বৰ নামঘৰৰ ৰভাঘৰ দিছিলোঁ। আৰু আটাইখিনি কাম আজি আমি আনুষ্ঠানিক উদ্বোধন কৰি ৰাইজৰ হাতত অৰ্পণ কৰিলোঁ।